নমস্কাৰ আজি কেজুমান পিওৰ কটন নুনিৰ যোৰা প্ৰিমিয়াম কোৱালিটিত আপোনালোকক দেখাবলৈ লৈছোঁ বিৰাট ধুনীয়া হয় কাপোৰৰ কোৱালিটি আপোনালোকে প্ৰিমিয়াম পাব আৰু যদি আপোনালোকৰ কাপোৰখিনি পছন্দ হয় তেনেহ'লে ওপৰত দিয়া নম্বৰটোত হোৱাটছএপ যোগে কণ্টেক্ট কৰিব পাৰিব চ' ফাৰ্ষ্ট কাপোৰযোৰ দেখাব লৈছোঁ চি গ্ৰীণত আহিব অল অভাৰত এনেকৈ য়েল্লো কালাৰ বুটা বিৰাট ধুনীয়া হয় আপোনালোকে চাব পাৰে ডিজাইন আৰু বুটাখিনিও বহুত বেছি ধুনীয়া আৰু অল অভাৰ ৱৰ্কত আচলতে ঘনকৈ কাম থাকিব এখন আহিব ইয়াৰে চাদৰখন বিৰাটেই বেছি মৰম লগা গোটেই অল অভাৰ তেনেকৈ কাম আহিব দেখিছেনে খুবেই ধুনীয়া এখন আহিব ইয়াৰে চাদৰখন আৰু এইখন আহিব ইয়াৰে মেখেলাখন বিৰাট ধুনীয়া এখন আহিব মেখেলা 6টা সাইডৰ পটি আৰু ব্লাউজৰ পিছত এনেকৈ এটা পটি আৰু এটা বুটা থাকিব বিৰাট ধুনীয়া হয় কাপোৰখিনি আৰু মেখেলাখনতো আপোনালোকে চাব পাৰে যথেষ্ট ওপৰলৈকে ঘনকৈ বুটাখিনি দিয়া হৈছে ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি ওপৰ দিয়া নাম্বাৰত যোগাযোগ কৰিব নেক্সট কাপোৰযোৰ দেখাইছোঁ এইটো আহিব গ্ৰেইছ কালাৰত চিলভাৰ গুণা ৱৰ্কত আহিব কমপ্লিট চিলভাৰ গুণা ৱৰ্ক এগেইন প্ৰিমিয়াম কোৱালিটি পিয়'ৰ কটন নুনি আৰু অল অভাৰ তেনেকৈ ঘনকৈ বুটা থাকিব খুব ধুনীয়া হয় কাপোৰযোৰো আপোনালোকে ভাল পাব কাপোৰৰ কোৱালিটি আপোনালোকে স্পেচিয়েলি বহুত ভাল পাব এখন মেখেলা 6টা সাইডৰ পটি এনেকৈ চিলভাৰ গুণাতে থাকিব আৰু এটা পটিৰ লগত ব্লাউজৰ পিছত এটা পটিৰ লগত এনেকৈ বুটা থাকিব ঠিক আছে এখন আহিব মেখেলাৰ আপোনালোকে ওপৰলৈকে বুটা থাকিব চাওক ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি হোৱাটছএপ কৰিব নেক্সট কাপোৰযোৰ এনেকৈ আহিব মুগা কালাৰত এগেইন চিলভাৰ গুণা ৱৰ্ক চাওকচোন কিমান ধুনীয়া আৰু ডিজাইনবোৰ একেবাৰে মিচিং ডিজাইনত থাকিব আচলৰ ডিজাইনটো স্পেচিয়েলি মিচিং ডিজাইনত আহিব এখন আহিব ইয়াৰে চাদৰ অল অভাৰ ৱৰ্কত কমপ্লিটলি চিলভাৰ গুণা ৱৰ্কত থাকিব বিৰাট ধুনীয়া এজেড লুকৰ কাৰণে খুব পাৰফেক্ট এটা যোৰা এখন আহিব মেখেলা দেখিছেনে 6টা সাইডৰ পটিৰ লগত এটা হেণ্ডত বুটা এনেকৈ দুটা থাকিব সাইডৰ পটিৰ সৈতে আৰু এখন আহিব মেখেলাবোৰৰ যথেষ্ট ওপৰলৈকে বুটা আহে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব নেক্সট কালাৰটো আহিব চব গ্ৰীণ কিমান ধুনীয়া হয় আচলৰ ডিজাইনটো গ্ৰীণত পিংক কালাৰ বুটা আৰু গ্ৰীণটো অকণমান ডুৱেল টোন আহিব কাপোৰযোৰত খুব ধুনীয়া বিৰাট মৰম লগা হয় এটা চাইনিং থাকিব কাপোৰযোৰত এখন আহিব ইয়াৰে চাদৰখন গ্ৰীণত পিংক কালাৰ বুটা গোটেই গাতে এনেকৈ হেভিকৈ বুটা থাকিব এখন আহিব ইয়াৰে মেখেলা ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব এখন মেখেলাৰ লগত 6টা সাইডৰ পটিৰ লগত এনেকৈ দুটা বুটা থাকিব চ' যদি ভাল লাগে এইটো স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব এইটো নেক্সট কাপোৰযোৰ চাওক এনেকৈ ডাৰ্ক পাৰ্পলত বিৰাট ধুনীয়া হয় আচলটো খুব ধুনীয়া কিংখাত ডিজাইন আৰু মাজৰ বুটাখিনি এনেকৈ এগেইন মাল্টি কালাৰ বুটা আহিব খুবেই মৰম লগা কাপোৰ আপোনালোকে পিন্ধিও কমফৰ্ট পাব আৰু প্ৰিমিয়াম কোৱালিটিত আহিব গৰম ঠাণ্ডা সকলো অকেজনতে যোৱা এটা যোৰা এগেইন 6টা সাইডৰ পটিৰ লগত এনেকৈ এটা পটি আৰু ইয়াতে বুটা আহিব হেণ্ডত এখন আহিব ইয়াৰে মেখেলা নেক্সট কাপোৰযোৰ দেখাইছোঁ অৰেঞ্জৰ ওপৰত গ্ৰে কালাৰ যোৰা এখন আহিব ইয়াৰে চাদৰ দেখিছেনে গ্ৰে কালাৰ এনেকৈ অৰেঞ্জত গোটেই গাতে এনেকৈ গ্ৰে কালাৰত বুটা থাকিব চাওকচোন কিমান বেছি ধুনীয়া কমপ্লিটলি সূতা ৱৰ্কত থাকিব এখন আহিব ইয়াৰে এখন আহিব মেখেলাখনতো এনেকৈ আহিব বুটাখিনি চাওক বিৰাট ধুনীয়া গোটেই গাতে বুটা আৰু এইটো এটা ব্লাউজত দুটা পটি থাকিব ঠিক আছে বিৰাট ধুনীয়া পিয়'ৰ কটন নুনি কাপোৰযোৰ চাওকচোন ৰেডি কৰিলে বিৰাট ধুনীয়া লাগিব কাপোৰযোৰত কালাৰটো চাওক বিৰাট ধুনীয়া এইটো আহিব পিংকত ব্লেক কালাৰ বুটা কাপোৰকেইযোৰ এক্সে বাৰ্কাৰ এক হয় কাৰণ ইয়াৰে আপোনালোকৰ কোৱালিটি আপোনালোকে বহুত ভাল পাব ইয়াতে কিন্তু কাপোৰযোৰ চৰি দেই এইটো ব্লেক নহয় একদম একেবাৰে ওচৰৰ পৰা চাব এইটো গ্ৰীণ হয় একদম ডাৰ্ক বটল গ্ৰীণত আহিব কাপোৰযোৰ ব্লেক নহয় কিন্তু এখন আহিব ইয়াৰে চাদৰখন পিয়'ৰ কটন নুনিত গোটেই গাতে এনেকৈ বুটা থাকিব বিৰাটেই মৰম লগা এটা যোৰা এইখন আহিব ইয়াৰে মেখেলা ঠিক আছে খুব ধুনীয়া কাপোৰযোৰ এখন আহিব মেখেলা আৰু এগেইন 6টা সাইডৰ পটিৰ লগত এটা পৰা দুটা বুটা আহিব হেণ্ডত আৰু এখন আহিব মেখেলা চাওক কিমান ধুনীয়া হয় কাপোৰযোৰ একেবাৰে ঘন হেভি বুটা কাম থাকিব কাপোৰযোৰ দেখাইছোঁ অৰেঞ্জৰ ওপৰত ব্লু কালাৰ বুটা বিৰাট মৰম লগা এখন আহিব ইয়াৰে মেখেলাখন চাওকচোন বিৰাট ধুনীয়া এখন আহিব ইয়াৰে এইটো এখন আহিব মেখেলা আৰু 6টা সাইডৰ পটি ব্লাউজত এনেকৈ এটা বুটা আহিব বিৰাট ধুনীয়া ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব নেক্সট কাপোৰযোৰ এইটো পিচ কালাৰত আহিব চিলভাৰ এণ্ড ব্লু কালাৰ বুটা বিৰাট ধুনীয়া পিয়'ৰ কটন নুনি এখন আহিব ইয়াৰে মেখেলা এইটো চব বিৰাট মৰম লগা এটা যোৰা কালাৰটো খুব বেছি ধুনীয়া হয় আৰু এখন আহিব ইয়াৰে মেখেলা 6টা সাইডৰ পটি ব্লাউজত দুটা বুটা থাকিব
ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছএপ কৰিব। নেক্সট কাপোৰযোৰ দেখাইছোঁ, এইটো অকণমান লাইট ৰেড কালাৰ, প্ৰপাৰ ৰেড নহয়, অকণমান শ্লাইটলি ইটা কালাৰ টাইপৰ, একেবাৰে ইটা কালাৰ বুলিও ক'ব নোৱাৰি। চ' চাওঁতে ইয়াতে গোটেই তাতে বুটাবোৰ গছ বুটা ডিজাইন বিৰাট বেছি মৰম লগা, আৰু ৰয়েল ব্লু দিয়াৰ কাৰণে কাপোৰযোৰ খুব ধুনীয়াকৈ আচলতে ফুটি উঠিছে। এইখন আহিব মেখেলা, আৰু চাওকচোন ছাইডৰ পটিকেইটাও বিৰাট বেছি ধুনীয়া হয়। ভাল লাগিলে আপোনালোকে ওপৰত দিয়া নম্বৰটোত হোৱাটছএপ যোগে কণ্টেক্ট কৰিব। ধন্যবাদ। আৰু তাৰ লগতে আপোনালোকে যদি আমাৰ ইউটিউবত চাই আছে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে আপোনালোকে ইনষ্টাগ্ৰামত আমাৰ ফ'ল' কৰি দিব। আৰু লগতে আপোনালোকে যদি ফেচবুকত লাইভ চাই বুকিং কৰিম বুলি ভাবে আমাৰ পেজ ব্ৰিজটিছ অনলাইন বুটিকত আপোনালোকে ফ'ল' কৰিলে নতুন নতুন কালেকশ্যনসমূহ পাব। ধন্যবাদ।